আমাৰ ভাত খাই হৈ গ'ল ও মা এতিয়া আমাৰ এইটো আমাৰ অৰিজিনেল আজি পিংক ছাৰৰ বিয়া আমি মেকআপ কৰিবলৈ গৈ আছো স্কুটিখন সেইফালে পালেগে দাদা এজনক পাৰ কৰি লৈ গৈছো পিন্ধিবলৈ মোৰ য়েল্লো পাহিবা ৰেড দলং পালোহি বৰ্তমান দলং কেনেকুৱা লাগিছে বাৰু আমাক ফপৰা চপৰা বেয়াকে গৈছো আৰু পাহিবা আজি কেনেকুৱা লাগিছে ইমান ঠাণ্ডা জেকেট পিন্ধি আহিছো কোনটো কালাৰ দিম পাহিবা এইটো দিয়া তেতিয়া অকণমান জিলিকাই নেকি ভাল লাগিছে সকলো সহযোগিতা ৰাখি কৰি আছে অনুষ্ঠানত বহুত ছাত্ৰ ছাত্ৰীয়ে প্ৰগ্ৰেম কৰি আছে ইমানেই আৰু থেংক ইউ মেকআপ কৰিব গৈ আছো ৱাহ এনেকুৱা বগা লাগিছে কিয়নো মানে কেনেকে কৰিছে চাইনিকা মেকআপ চকুটো মুদি দিয়া ওচৰলৈ নে কম আন্ধাৰ হৈছে ইফালে তোমাৰ ফালে মোক দেখুৱাই নাই ধুনীয়া হৈছে মোৰ কাণফুলিহে নাই কাণফুলি কি আছে দিয়া হেৰি চয়নিকা কি আছে তোমাৰ হেৰি ইমান বগা নহয় পিছে ইয়াত বেছি বগা লাগিছে ইমান বগা নহয় পিছে ইমান বগা নহয় যাওঁ আমি দেই আপোনালোকে আমি ৰিয়েলত ইমান বগা নহয় আমি এতিয়া ফটো সেশন কৰি আহিলো আই প্লাছত তোমালোকে নামাৰিবা নেকি আই প্লাছত ব'লা ক'ত মাৰিবা ফটো আই প্লাছত ফটো নামাৰো নহয় এইটো নতুন আই প্লাছ মই চুলিয়ে বান্ধি তোমাৰ এইটো বেছি হ'ল কৈ দিয়া চয়নিকে আমাক ৰখাই দেৰি কৰাইছে আমাক আমনি কৰাই দিছে আমি এতিয়া বিয়া খাব নাপাম আমি এতিয়া ডাইৰেক্ট ঘৰে যাবগৈ লাগিব উপায় নাই ফাইনেলি যাওঁ আমি যাওঁ দেখিছে ইমান কোৰিয়ান নিচিনা বগা আমি চয়নিকা আহিলে দেখিছে সেইটো কাৰণে ইমান দেৰি হৈছে ধুনীয়া লাগিছে নাই এয়া মেখেলা দাঙি আহিছে কাপোৰযোৰ বেলেগ দেখিছে ন ইয়াত কেমেৰাটো ভাল লাগিছে
এয়া মোৰ মানে বহুত ঠাণ্ডা লাগিছে ৰ'দ দি আছে এইখন ৰ'দ দি আছে বহুত ঠাণ্ডা লাগিছে মোৰ বহুত কোনো ইয়াত চুৱেটাৰ পিন্ধা নাই ফটো মাৰি লওঁ দেই বাই 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 ইমান ধুনীয়া লাগিছে মেকআপ ইমান বেয়া হৈ গ'ল এতিয়া চোৱা বেয়া হৈ গ'ল কিবা লাগিছে বুলি কৈছে ধুনীয়া লাগিছে ইমান ধুনীয়া লাগিছে আকৌ বহুত কোলা লাগিছে কৈছে বোলে আকৌ ধুই কিনে আকৌ মেকআপ কৰোঁ ধুনীয়া মই ভাল লাগিছোঁ দেই মই ধুনীয়া লাগিছে ইয়াতকৈ বগা হ'লে বেয়া হ'ল কমৰ বন্ধ পিছে হেৰি হ'ল নেকি ঢিলা হ'ল নেকি অকণমান হৈ গ'ল টাইমটো পাতিব দিয়া কৈ দিওঁ এইখন চাই ল'বলৈ ইয়ান্না গগৈ এয়া আমাৰ কইনা এয়া কইনা চুমি শ্ৰীমতী চয়নিকা সুন্দৰ হাই চকুটি লৈ আছোঁ এয়া আমাৰ পাহি বা পাহি মিপুন বা আৰু এজনী চুমু গাড়ী এয়া আমাৰ মৃদুস্মিতা সোণোৱাল চুমু গাড়ীকো ক'লো মই নিজেও ক'লো এতিয়া আমি ষ্টেজ চাবলৈ যাওঁ আপোনালোককো দেখুৱাম বাৰু দেই হাই হাই এয়া আমাৰ খুৰা দুজন খুৰা লগতে কামতো লাগি দিছো মোৰ ব্লগ বনি আছে দেই ঠিক আছে বাই বাই চুমু ষ্টেজত এবাৰ ৱাক কৰি দেখ আহা ষ্টেজ হৈ গ'ল তাৰপিছত ৰ'বা এইটো আমাৰ খানা খোৱা জেগা এয়া খানা এয়া আমাৰ পাৰ্টি ক'ত পম্পী কৈ অঁ কোনটো ব'লা উঠাই দিম আমাৰ ৰান্ধনি চব ৰেষ্ট লৈ আছে নাই লোৱা নেকি অঁ আপুনিও আছে ৰেষ্ট নাই লোৱা নেকি আছে নেকি অঁ এয়া মাছ ধুইছে মাছ খাবলৈ পাম আমি মাছ ফিল্টাৰ পানী হ'ব হৈ গ'ল যাওঁ দেই অঁ হয়নে অঁ এইখিনি মাছ চব্জি এই আমি খানা খাব বহিছোঁ খালি পেট দিয়া নাই দিব আৰু দিব আৰু ব্ৰইলাৰ দিম এইটো কি হয় বাইদেউ কচুৱাটো ডিঙি কচাই নেকি বোলে নাই কচুৰ লগত মাংস আছে অঁ ব্ৰইলাৰ দিয়া আছে খোৱা নাই দিয়ক প্ৰথমবাৰ খাইছোঁ দেই চব খাব আমাৰ ভাত খাই হৈ গ'ল মা এতিয়া আমাৰ এইটো আমাৰ অৰিজিনেল এয়া আমাৰ ডেক'ৰেশ্যন কেনেকুৱা লাগিছে পুৰা গামোচা চব ক্ৰেডিট গ'জ টু চয়নিকা সোণোৱাল তলত থকা মানুহক কিয় দেখোন কলা খালি লাগিছে ন এতিয়া এতিয়া আমি ৱাক কৰিম চাই যাব আমাৰ এংকৰ কৰিব লগাজনী বহুত ভয় খাই আছে বা তাই ফালি দিব
কেইগৰাকীমান ব্যক্তিক আমন্ত্ৰণ কৰি আনিছিলোঁ তেওঁলোকৰ নাম মই ঘোষণা কৰি দিবলৈ লৈছোঁ মহেন্দ্ৰ শইকীয়া ছাৰ বন্দৰু বৰা ছাৰ দেৱজিৎ বৰা ছাৰ ফিৰোজ শ্বাহ মঞ্জু শ্বাহ খগেন বৰুৱা অতুল ফুকন বিনোদ শইকীয়া দীপিকা ৰাণী বা প্ৰাঞ্জল সোণোৱাল পাহি বা বিকু প্ৰৱেশ বৰা ৰত্ন শ্ৰেষ্ঠ আৰু জয়ন্তী গগৈ তেওঁলোকক এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জনাবলৈ মই টিংকু ছাৰ আৰু সুদীপক মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ পাহিতাক সম্বৰ্ধনা জনাবলৈ মই সুমি ঘোষ অনুৰোধ কৰিছোঁ এয়া পাহিবা এনেকা নকবা দেই লোৱা আমাৰ দেৱিকা আহি পালে চাও দেৱিকা চাও দেৱিকা ৰাণী আমাৰ বাইদেউ আহি আমাৰ মঞ্চত উপস্থিত হৈছে গতিকে আমাৰ বাইদেউ আসন অলংকৃত কৰিবৰ বাবে দেৱিকা ৰাণী বাইদেউক আমি আমন্ত্ৰণ কৰি আনিছিলোঁ সেয়েহে দেৱিকা ৰাণী বাইদেউক আমি মঞ্চলৈ আহিবলৈ অনুৰোধ জনাইছোঁ মই চুমু পেকু আপুনি চিনি পাই এতিয়াহে আমাৰ একদম বগা বগা ছোৱালী পম্পী নাই নাই অৰিজিনেলি বগা দেই তাৰপাছত তেওঁ এতিয়া মডেলিং কৰিবলৈ কাৰণে ওলাইছে এই আমাৰ মিচিং কাপোৰ এইটো পম্পীৰ মাক এইটো অৰিজিনেল বগা দেই এইটো মেকআপ চেকআপ নাই এইটো হৈছে নামটো ক সুস্মিতা সুস্মিতা পাও তাইকো বহুত বগা লাগিছে ন এনেও বগা ছোৱালী আৰু আমাৰ এইজনী পুৰবী মেকআপ কৰি বগা হৈছে তাৰ মাকে মেকআপ নকৰি বগা খজুৱতি পলালে এই আমাৰ কি নাম অৰ্পিতা এই আমাৰ অৰ্পিতা নাচি হৈ গ'ল ড্ৰেছ চেঞ্জ কৰিলে হৈ গ'ল তাৰপাছত আমাৰ থাকিলে জিলমিল তাই মাক নাই তাই দেখাবলৈ নহ'লে মাকক দেখাই দিলে মাকে অৰিজিনেল বগা তাইক আপোনালোকে দেখিছে ৰিচেণ্টলি ভিডিঅ'ত খুব ধুনীয়াকৈ নাচিছে এইটো হৈছে আমাৰ চুমু পেগু এইজনী অৰিজিনেলিও কলা ডুপ্লিকেটো কলা আমি এতিয়া খানা খাম এই আমাক আমাৰ ধুনীয়া ধুনীয়া ছোৱালীবোৰে ভাত দিছে আমি খাম আৰু ৰিয়েলত ইমান বগা তাৰপাছত হেৰি জিল যাম আপুনি খা
আমাৰ নাই এতিয়া যে বকু চিনাকি নকৰা নেকি এ আমাৰ এইটো পাহি এইটো সুমু পেগু নাই বগা বগা বহুত বগা মই কোন বগা আমি ততে বাই ভনি তা কৰিম কে দে আমি যদি বাই ভনি না পাইবা ইমান এ চক এ আমি ভাত খাম পুৰা ভাত দিছে সবতে মই ঘৰকে লৈছে কাৰণ অথনি মোক দেখাই দিয়া পুৰা ভাত দিছে আমাক পুৰা ভাত দিছা এনে কৈছো আৰু তাই বুজিছে আৰু আছে মোৰ পাপাও পুৰবি জীৱক ভাত বোলে নাম কি হ'ল লগত হেৰিটো নাই ৰবা এবাৰ নাচি দিছি মই কি নাম আছিল এ বঙালী ছোৱালীজনী একো নাচিব নাজানে এয়া পুৰবি গায়ক জিল মিল হাসদা ছোৱালীজনী নাই এই ছোৱালীজনী না মোৰ যদি 30,000 টকা মোবাইলটো পৰে তহঁতৰ কাণ্ডালি চাৰ্টিং তই ডাইৰেক্ট মাৰি পিনি নকবি মোৰ চব্জি নিদি না মোৰ কথাবোৰ এনেকুৱা দেই আপোনালোকে বেয়া পালে চব্জি নাই দিয়া বেয়া পালে মোৰ নিদি না মোক চোৱা চব্জি থাকিব দেই বেয়া পালে কি কৰি দিলা এইটো নহয় ভনি মানে আৰু পাব ডেঞ্জাৰ কথা এটা কৈ দিলে মোক চব্জি নিদি না এ আমাৰ আকৌ আনি এজনী আহিলে আমাক ধুনীয়া ধুনীয়া চব্জি দিবলৈ মাছ ঠাণ্ডা হ'ল কিন্তু একো নাই ঠাণ্ডা হ'লেও খাম উপায় নাই 12টা বাজিলে চুমু পানী দে এবাৰ দাঙিব পৰা নাই মই আহিব লাগিব প্ৰাঞ্জিতে ইমান ধুনীয়া কুট পিন্ধিছে আৰু ওচৰলে এয়া তাই আছে কুট কি নাম তোমাৰ মোৰ নাম শ্ৰী প্ৰাঞ্জিত শইকীয়া বহুত ধুনীয়া দে তুমি আৰু তুমি বহুত ধুনীয়া হেৰি কৰা মডেলিং কৰা বহুত ধুনীয়া নাচা দেই থেংক ইউ ওকে প্ৰাঞ্জিতক কোৱেশ্চন এটা সুধিম প্ৰাঞ্জিত আমাৰ তিনিজনীৰ ভিতৰত তুমি কাক ভাল পোৱা তিনিজনীকে পাওঁ কোৱা এজনীক ক'ব লাগিব খালি Thank you, Pranjit. Bye bye, Pranjit. Kalau dari mana papa? Maise? Oh. Piti mak kumon. Oh, ama itu nih last korise. Hah, jaket tu? Ami ahi palu gorot. Bumi kori. Huye sih lagi aru. Ami kita nih ahi pai galu. এতিয়া আমি কাপোৰ খুলিম এতিয়া হোম আৰু উপায় নাই আৰু বহুত ভাগৰ লাগিছে যেনে তেনে আহি পাইছো কাপোৰ চেঞ্জ কৰিলো ঠাণ্ডা লাগিছে এতিয়া মেকআপ কৰিম এয়া প্ৰথমতে ফুট to eyelashes এতিয়া ভূত বনিল সো যদি ভাল লাগিছে লাইক কমেন্ট শেয়ার সাবস্ক্রাইব কৰি দিব